welcome back to my YouTube channel. Friends, my first of all আপোনালোকক বহুত thanks দিব বিচাৰিছো যেহেতু মোৰ YouTuber subscribers অলপকে বাঢ়ি গৈ আছে আৰু আপোনালোকৰ আগত আজি মায়ে এটা ৰেচিপি শ্বেয়াৰ কৰিব ঠিক আছে আহচোন না এয়া গ'ল না হেল্ল' কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে তাইক এটা চিকেনৰ ৰেচিপি বনাই দিব কৈছে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ কৈছে মোক তথাপি তাই কৈছে মানে এটা ৰেচিপি লৈ আহিম আপোনালোকৰ আগত মানে শ্বেয়াৰ কৰিব মায়ে আজি ইভিনিং এতিয়া তেতিয়াহ'লে আহি আছো ইভিনিং লগ পাই আছো আপোনালোকক ঠিক আছে গাইস আমি আহি গলো কিচেনলৈ আৰু এতিয়া মায়ে বস্তুখিনি যোগাৰ কৰি লৈছে আৰু কি বনাবা কোৱা আকৌ চিকেন 65 মানে খানাটোৰ নাম আৰু এটা বস্তুখিনি তুমি দেখাই দিয়া দেখুৱাই দিম এতিয়া কৈ যোৱা কি বস্তু এইখিনি চিকেন এইখিনি চিকেনত প্ৰথম দিম পিঁয়াজখিনি ঠিক আছে এনেকৈ দি দিছে আৰু পিঁয়াজখিনি দিম তাৰপিছতে আদা নহৰু পেষ্ট অকণমান কৰি লৈছিলোঁ মিহি কৰিব লাগে মই ইমান মিহি নকৰিলোঁ আৰু এইখিনি দিলোঁ তাৰপিছতে এয়া নিমখ দি দিলা তাৰপিছতে এয়া হালধি তাৰপিছতে এয়া হেৰি এইটো কি বুলি কয় ধনিয়া গুড়ি অকণমান জিৰা গুড়ি আৰু এইটো জলকীয়া গুড়ি ঠিক আছে এইখিনি গোটেইখিনি ইয়াত দি ল'লোঁ মিক্স কৰি ল'ব অকণমান এনেকৈ মিক্স কৰিব লাগিব চিকেন 65 মিক্স কৰি আছোঁ ধুনীয়াকৈ মিক্স কৰি লোৱা তাৰপিছতে অলপমান আমি বেচন দিম বেচন দি দিলে বেচন বা কৰ্ণফ্ল'ৰ কিবা এটা দিলেই হ'ল আৰু মায়ে খালি বেচন দিছে বেচন নিমখটো দিলে লৈছে আৰু এইটো দিম আন্দা এটা ভাঙি পেলাই ইয়াত দি দিম আৰু এয়া মই ভালকৈ চামুচেদি এনেকৈ কিছুমানে মানে হাতেদি পূৰা ভালকৈ মাখি লয় আৰু কিন্তু মই মানে হাতেদি মোৰ কিবা ভাল নালাগে চামুচেদি কৰিছোঁ আৰু তাৰপিছত অলপ সময় আমি এনেকৈ থৈ দিব লাগিব তাৰমানে ধৰক 15 মিনিটমান থৈ দিম আৰু তাৰপিছতে মই তাৰপিছৰখিনি দেখাই আছোঁ আৰু এতিয়া এইখিনি মেৰিনেট কৰা হৈ গ'ল এতিয়া মই কেৰাহীত দিব এনেকৈ এটা এটাকৈ গোল কৰি পেলাই দি দিবা আৰু মায়ে আনফালে হেৰি বনাই আছে আৰু এবিধ চিকেন সেয়া এইটো কেৰাহীটো হেৰি এইটো লোহাৰৰ কেৰাহী হয় সেইকাৰণে অকণমান ক'লা আৰু এয়া এটা দুটা তিনিটাকৈ মায়ে তেলত দি দিছে অকণমান দেৰি এনেকৈ গেছটো চিমত দি থ'ব লাগিব বস্তুটো সিজিবৰ কাৰণে ল' ফ্লেম ঢাকন মাৰি দিছোঁ চিকেন 65 বনাই থকা মাজতে মোৰ মাক এটা কুৱেশ্যন সোধোঁ আৰু তোমাক এটা সোধোঁ নি কুৱেশ্যন কেইটামান কুৱেশ্যন সোধোঁ তোমাক তুমি আগতে কোনজনী টিচাৰক বেছি ভাল পোৱা মোৰ টিচাৰ এতিয়া কেইজনী আছিল কোন আছিল তুমিতো নাজানা তথাপিও এজনী টিচাৰ আছিলে সন্ধ্যা মেম বুলি সন্ধ্যা মেম বহুত মৰমীয়াল আৰু ইমান ধুনীয়াকৈ বুজায় আৰু তুমি স্কুলত আগতে পিটন খোৱা নে নোখোৱা পিটন নাখাওঁ এনেই গালি চালি শুনো আৰু গালি শুনা আৰু এটা কুৱেশ্যন সুধিছোঁ তোমাক বেছিকৈ ককাই পঢ়ায় নে আইতাই পঢ়ায় বাৰু মোক তোমাৰ আইতা ককা দুইজনে পঢ়ায় কিন্তু বেছিকৈ কোনে পঢ়ায় বেছিকৈ তোমাৰ কোনে পঢ়ায় বুলি ক'লে এতিয়া কেনেকৈ ক'ম দুইজনেই পঢ়ায় ৰ'বা ককা আইতাই দুজনে পঢ়ায় কিন্তু ককাতকৈ আইতাই অকণমান বেছিকৈ মাৰিছিলে আৰু টোপনিও কেতিয়াবা পঢ়িব সময় সেয়া দেখিছানে সেইটো বেড হেবিট ন তুমি নকৰিবা মই নকৰোঁ আৰু এটা কুৱেশ্যন সুধিম বাৰু ৰ'বা মা তোমাৰ মা দেউতাৰ বাহিৰে ঘৰত কোন চবতকৈ ফেভৰেট হয়
মই চবকে ভাল পাওঁ, সকলোকে মই ভাল পাওঁ বনো। চবতকৈ বেছি কাক ভাল পাওঁ সেইটো মোক ক'ব লাগিব। নাই নহ'ব, এজনক কোৱা। মই মা দেউতা খুৰা খুৰী মাহী মা দেউতা বাহিৰে মা সেইটোকে কৈছোঁ। মা দেউতাৰ বাহিৰে মাহী মহা পেহা পেহী খুৰা খুৰী তোমালোকৰ ঘৰত নাই মোৰ কোনো তেনেকুৱা ফেভৰেট বুলি মানে কথা নাই। মানে মোৰ মা দেউতাক ভাল লাগে, ভাইটিক ভাল লাগে, খুৰা খুৰী চবকে ভাল লাগে ঘৰৰ। আৰু ইপিনে মামা মামী মোৰ চব কাজিনছবিলাক চবকে ভাল লাগে মোৰ। হ'ব দিয়া আৰু তেনেকৈহে ক'লা। এই পকৰাখিনি এতিয়া হৈ গ'ল। এতিয়া আকৌ কেৰাহীত তেলটো দি তাত অকণমান গোটা জিৰা দিব লাগিব। ঠিক আছে, গোটা জিৰা দিয়াৰ পিছত অকণমান চচ তিনি পেকেট বুলি নহয় আৰু অকণমান দিব লাগিব আৰু। তাৰপিছতে এইখিনি দি দিব হ'ল। এইখিনি এনেকৈ দি দিলোঁ আৰু অকণমান লৰাই দিলোঁ আৰু হৈ গ'ল। ধুনীয়া হৈছে ন কালাৰটো। কেমেৰাত ইমান কেপচাৰ হোৱা নাই কিন্তু কালাৰটো ভাল হৈছে। আচলিকে ইমান মানে হোটেলত মানে ৰেষ্টুৰেণ্টত বনোৱা নিচিনা হৈছে। কৈ দিয়ক এইপিনে জোল বনাই আছে চিকেনৰ। এইটোতো হৈ গ'ল। এইটো মানে একদম চিম্পুলকৈ বইল টাইপ আৰু বইল। এইটো চিকেন 65 ৰেডি হৈ গ'ল। চিকেনটো ইমানেই টেষ্টি আছিলে, বাট আপোনালোকক খোৱাটো দেখুৱাব নোৱাৰিলোঁ। আৰু প্লিজ আপোনালোকে ট্ৰাই কৰিব এইটো বনাবলৈ। আৰু সকলোৱে চাগে জানেই, আৰু যোনসকলে নাজানে তেওঁলোককহে মায়ে মানে ৰেচিপিটো শ্বেয়াৰ কৰিছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ আহি আছোঁ নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই।